হেল্ল' স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি চেনেলৰ প্ৰথমটো মিনি ব্লগ বনাম আৰু লগত থাকিব মোৰ এইজনী ধৰ্মপত্নী চ' ব'লা দেৰগাঁও পূজা চাবলৈ যাওঁ লেটছ গ' এই গোটেইজনে ক'বই নোৱাৰে আৰু এয়া আমাৰ ফালৰ পৰা দেৰগাঁৱলৈ যোৱা যিটো ৰাস্তা ধুনীয়াকৈ লাইটিং কৰিছে আৰু এতিয়া আমি পাই গ'লোঁ দেৰগাঁও চাৰিআলি আৰু মানুহ চনাক মানে 7টা বাজিছে মানুহ প্ৰায় হৈছে আৰু অলপ দেৰি পাছত আৰু হ'ব আৰু এইখন হৈ গ'ল দেৰগাঁও নয়ন শৰ্মা স্মৃতি পথাৰৰ যিটো পূজা মণ্ডপ ব'লা আগবাঢ়ি যাওঁ দুৰ্গা আৰু প্ৰত্যেক বছৰে এইটো মণ্ডপৰ কাষতে এনেকৈ ডাঙৰকৈ এজন ৰাৱণ বনোৱা হয় আৰু দশমী দিনাৰ সন্ধ্যা দহন কৰা হয় যিটোক আমি ৰাৱণ দহন কাৰ্যসূচী বুলি কওঁ 2000 years later গাইজ দেৰগাঁও চবতকৈ বিখ্যাত পূজা মণ্ডপ ভাগ হৈছে এই ভাগ যি ভাগৰ নাম হৈছে দেৱগ্ৰাম পূজা মণ্ডপ আৰু এই পূজা মণ্ডপ ভাগে অসম ভিত্তিক কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল যোৱা কেইবাবৰ্ষত আৰু আমি ইয়ালৈ পূজা চাবলৈ আহোঁতেই বৰষুণে পালে ধাৰাসাৰ বৰষুণ চোৱা আমাৰ কি অৱস্থা আৰু এই মণ্ডপ ভাগ এইবাৰ কেদাৰনাথ মন্দিৰৰ আৰ্হিত তৈয়াৰ কৰি ওলোৱা হৈছিল কিন্তু আমাৰ লাগ বেয়া আমি ইমান দূৰৰ পৰাহে চাব পাৰিলোঁ ভিতৰলৈ যাবই নোৱাৰিলোঁ আৰু গাইজ বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এখন হোটেলত সোমালোঁ আৰু হোটেলখনত সোমাই থাকিলেও নহ'ব সিহঁতৰ পৰা কিবা খাব লাগিব তেতিয়াহে সোমাব দিব আমি তেতিয়া আৰু কি কৰিম ঘুগুনি আৰু পুৰিয়ে খালোঁ তাৰপিছত প্ৰায় এঘণ্টামানৰ পাছত ওলাব পাৰিছোঁ বৰষুণ এৰিছে তাৰপিছত চাওঁ আৰু গাইজ মানুহেৰে ভৰপূৰ দেৰগাঁওখনত বৰষুণে বিধি পথালি দিলে আৰু আমিও বৰষুণত তিতি বুৰি গোটেই অৱস্থা বেয়া আৰু আজিৰ পূজা চোৱা প্লেন ইমানতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ গাইজ ছাপোৰ্ট কৰি যাব এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিব চ' টাটা